কৃষ্ণ 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 হাঁহিৰাম না আছে আছে কৃষ্ণ কৃষ্ণ তুমি কে চৈতন্য সনাতন ৰাম 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 হ'ব এচিকমান হ'ব ডিঙিটো বৰ খৰখৰাই আছে আজিহে আজিতে ভকতৰ বিলাই কিমান দিন যে চাল দিছো আজিতো কাৰণ নাই হে প্ৰভু শক্তি দিবা প্ৰভু পিছফালে দিয়ে পলাই পত্তন নিদিয়েতো অপৰাধ বিনাশন বহুদিন চাল দিছো জালিলাতে পখিলো শৰণ চৰণত শৰণ ললেও নেচেল কি চাই আছো নধৰক কিয় তজুনাভি কমলত ব্ৰহ্মলাজাত কাৰ তজুনাভি কমলত তাইকেতো কি পাৱ সাগৰত একো ধৰি লাভ নাই শ্ৰী বিষ্ণু হৰি মন্দিৰলৈ হৰি মন্দিৰত কিছু হ'ব গোটেইখনকে ৰৌজাল বৌজাল হৈ যাব হাৰিৰাম তয়ো যাব লাগিব হৰি মন্দিৰলৈ থিয় গুৰ এটাকে মাৰক নেতে ভাতে নামাৰিব প্ৰভু মায়াদি কৰি জীৱনতে অপৰাধ বিনাশন অপৰাধ বিনাশন হৰি মন্দিৰলৈ বনাম মানে তোৰ বনাবই লাগিব দৰকাৰ হলে মনে মনে দিবি ফোন কৰিবি নাইট ডিউটি তহঁতে নকৰ নহয় কৈছেহে ৰাতি 2টা বজাত আহিও মাল বিচাৰে আমিহে গম পাইছো আমিও গম পাইছো কি ঘটনা এটা ঘটিবলৈ গৈ আছে আমিও বুজিছো থাকোতে 10-12 গেলন মান আছিলে থৈছ ক'ত ৰাতিপুৱাতে অজিন পাতকি এটাই আহি গোটেইখিনি টেম্পুত ভৰাই লৈ গ'ল নহয় পুলিচক মাল দি তই পাব্লিকক মাল দিছ আপোনাৰ ভয় দেখুৱাইহে নিছে মোৰ ভয় দেখুৱাই নিছে পুলিচৰ লগত টানি ভালি কি নাম তাৰ নামটো নুসুধিলো নহয় ফাঁকি নিদিবি নাই সঁচাই কৈছো মাধৱ শুন মদ বেচাৰ কাৰণে তই পুলিচক মাহে টেক্স দিয়নে নিদিয় ঘোষ এইটোতো আপোনাৰ হাততে দিওঁ শুনি টেক্স বুলি ক ইন আছামিজ অৰিহণা বুলি ক অৰিহণা তেতিয়াহ'লে তোৰ এই দেশী বিদেশী মদ গোপাৰ ওপৰত আমাৰ পুলিচৰ কপিৰাইট মানে হক স্বত্ব আছে নে নাই সোমোৱাই দি কি কৰে হয়নে মানুহটো কি কৰে নাই ধেমালি কৰিছে সঁচা কথা কেনেকে উলিয়াব লাগে মই জানোতো হাঁহিৰামে কৈছে বিশেষভাৱে আছুতীয়াকৈ থোৱাৰ পৰা এটা হাত মুখ দিব লাগে এইবোৰ কি পাং পাতিছে হয়নে মিছা কথাহে ছাৰ আপুনি কিয় মিছা কথা কৈ আছে আমাৰতো নাই মইতো কৈ আছো প্লাষ্টাৰ এটা মাৰি চালো আৰু পিছে তহঁত হালৰ কম্বিনেশ্যনটো কিন্তু মানিব লাগিব দেই মানে ইউনিটিটো কথা নোলায় তাৰ মুখৰ পৰাও আচলতে আপোনাক এপেকমান দিব পৰাহেঁতেন আমাৰে মনটো ভাল লাগিলহেঁতেন আৰু আচলতে কি জানো তোৰ তাতে দেৱভূত পুৰা ভাগ খাওঁতে কিবা এটা হেবিট হৈ গ'ল হ'লেও কিন্তু মদৰ প্ৰতি মোৰ ইমান লোভ নাই দেই জানো ছাৰ যায়গে নেকি
গলাটো শুকাই খৰখৰীয়া মাৰিলে নহয় নিজৰ গাতে পাইছো নহয় তেতিয়াহ'লে ভাতিটো আৰম্ভ কৰ তাকেইতো মই কৈ আছো নহয়। পাৰ ডে এক পিচ আৰু মোৰ কাৰণে নহয় বছৰ কাৰণে হা বুজিলি ভাবিবি আহিলো দে বাইদেউ কোন গ'ল? তুমি এইফালে দি কণী আহিলা এই পুলিচখন যে দেখা পালো অ'। সেইকাৰণে বাৰীৰ পিছফালে গৈ পেলাই এইফালে সোমাইছো দেখিছো। পঠাই দিছে ফেন চাৰ্কুলাৰ অ'। কিয় পঠাইছে গোটেই ৱাইন শ্বপত নোপোৱা বস্তুটো আপোনালোকৰ ইয়াতে পাম বুলি দেখিলা হেৰা ডেকা বুঢ়ালৈকে বস্তু পাবলৈ নাই তুমি ফুল কোমলীয়াতে হেৰা একদম বাহিৰ হোৱা বুলিছো না বাহিৰ হোৱা ঐ আমাক গুচি যাওকচোন আপুনি। গুচি আছো দাদা দাদা শুনকচোন এইবিলাক মানে হেৰা চাওক কওকচোন তোমাৰ ডেট অফ বাৰ্থটো কিমান হে মদ খাবলৈ ডেট অফ বাৰ্থ 2/2/2002 নেচেল নেচেল হা? 2/2/2020 পিছত আহিবা 2020ৰ পিছত এতিয়া ভাতি বন্ধ বাইদেউ বাইদেউ নাই জানো শুনকচোন ডেট অফ বাৰ্থটো ভুল হৈ আছে চাৰ্টিফিকেটত বয়সটো কমাইহে ৰাখিছিলোঁ সকলোতে বিচাৰিছো মই ক'তো পোৱা নাই না দেখি পাইছো না বিদেশী পাইছো না চুলাই পাইছো মই সাজপাৰে পাইছো এতিয়া মোক কি কৈছে মই কেনেকে জানো হাউ আই ন আৰু মই হলো কাষ্টমাৰ আৰু মই বছৰৰ অৰ্ডাৰ ফলো কৰিহে দৰিয়ালৈ আহিছো জানো নহয় দেট ইজ মাই ডিউটি হেৰ' তই কথাটো গম পাইছ নহয় গম পাইছ এতিয়া চাবি দেই মইতো নিজৰ কাৰণে সেই মদ কিনি পোৱাই নাই জানো তই জানো কেতিয়াবা ডনেশ্যন হিচাপে পালে হাফ এটা নহ'লে আৰু দেট ইজ নট ইম্পৰ্টেণ্ট পিছে এতিয়া কিবা এটা কৰচোন ময়োতো তাকেই কৈ আছো বোলো কিবা এটা প্ৰকাৰে আমি ব্যৱসায়টো চলাবই লাগিব নহ'লে মই সেই স্নেহ বন্ধন বেংকৰ লোনটো কেনেকে মাৰো বাৰু কুকুৰৰ জীয়াক তই যে চেপ চেপাই আছ গোটেই মাৰ্কেটখন এটা ঘূৰি আহ তেতিয়া দেখিবি নহয় মই ওৱান চপে ঘূৰি ভেৰাইটি মদ কালেক্ট কৰি ঘৰে ঘৰে বিক্ৰী কৰিম তাৰপৰা টকা উপাৰ্জন কৰিম তই এই বন্ধন বেংকৰ লোন লৈ পেলাই বিল্ডিং সাজিবি হা খাবলৈ পাইছতো মই খুদ সিদ্ধিৰাম পুলিচ ইয়াত প্ৰেজেণ্ট থাকোঁতে কিহৰ কাজিয়াখন কৰি আছ কাজিয়া নহয় ছাৰ এ মৰম ডমেষ্টিক মৰম তহঁতে নাজাননে হা পুলিচে এইবিলাক কাজিয়া ইমিডিয়েট কেছ ফাইল কৰি দিব পাৰে জানো নহয় ছাৰ হেৰ' মাজে মাজে এটুপি পাই থাকো কাৰণেহে বুজিছ নহ'লেতো তহঁত ইমান দিনে লগাব চাওকচোন ছাৰ ধুনীয়া ঘৰ এখন কাকনো নালাগে দেখিলেই নহয় মাইকী মানুহজনীৰ ওপৰত কেনেকে কথা কয় মই হাঁহিৰাম পাইছো গেলা পইচা মদ বিক্ৰী কৰিলে মই হাঁহিৰাম পাইছো 10 টোমত খাটি মদ বিক্ৰী কৰোঁ দেখিছো বহুত দেখিছো ছাৰ তাৰপৰা যিটো মোৰ ইনকাম হয় নহয় বুজিছো কিন্তু এতিয়া তই যেনে তেনে যোগাৰ কৰি মোক হাত এটা দে আৰু ময়োতো চলি থাকিব লাগিব আৰু বেংকৰ লোন মাৰি তোৰ এই ধুনীয়া ঘৈণীয়েকজনীজনীও চলি থাকিব নালাগে ছাৰ আপুনি লোনৰ কথাটো বাদ দিয়কচোন আৰু আপোনালোকৰ মানুহ যে দেই আপোনালোকে সুবিধা হৈছে এইটো খাবলৈ আহিব আৰু সুবিধা পালে আমাক থানালৈও লৈ যাব হেৰ' সেইবিলাক হ'ল আইনৰ কথা হা আমি হ'লো আইনৰ তোৰ ৰখীয়াহে আইন বাচিব লাগিব আদালত বাচিব লাগিব মই বাচিব লাগিব তই বাচিব লাগিব আৰু তোৰ এই ধুনীয়া ঘৈণীয়েকজনী মুঠতে চাই মুঠতে তই ভাবিব আৰম্ভ কৰিবি নকৰোঁ মুঠতে আজিৰ পৰা বেপাৰ বন্ধ চেণ্টিমেণ্টেল ডিচিশ্যন এটা লৈ ল'লিও মাধৱ ছাৰ হ'ব দে তোৰ ভালেই মোৰ ভাল হয় শুনিলে নহয় তেতিয়াহ'লে কালিলৈ পৰা আমাৰ নতুন বেপাৰ মই গৰু পুহিম ঘৰত গৰু পুহি বেংকৰ লোন মাৰিব তই বেংকৰ লোন লওঁতে মোক সুধিল ছাৰ তোৰ কাজিয়া বন্ধ কৰি দিলে নহয় মৰমে ডমেষ্টিক মৰম ন বুজিছো এইফালে ছাৰ
তই চা দেই মাধৱ তই 100 টাইম চিন্তা কৰি চা পূৰ্বৰ পৰা প্ৰচলিত তহঁতৰ এই ধাৰাটো মানে মদ বেচা ধাৰাটো ভংগ কৰ নে নকৰ মই নকওঁ কিন্তু দুনিয়াই জানে যে মাধৱে গোলাপ জল বেচাই তাকেইতো চিক্ৰেট কালেকশ্যন চিক্ৰেট চাপ্লাই মই তোৰ সেই চিক্ৰেটলি লৈ গুচি যাওঁ মুঠতে চা এইটো বেপাৰ চলি থাকিবলৈ হ'লে গভৰ্ণমেণ্টৰ মতি গতি ভাল হ'ব লাগিব আৰু চা গভৰ্ণমেণ্টৰ মতি গতি ভাল হ'বলৈ পূজা ভাগৰ আয়োজন কৰিব লাগে পূজা বিজয়া তই ইয়াত কি মদ নিবাৰণী সন্থাৰ এখন ৰাজহুৱা মিটিং আছে তাৰে কাগজ এখনমান দিবলৈ হয় বা হ'ব দিয়ক ভেৰি ডেঞ্জাৰ চৰি মেডাম চৰি ডেঞ্জাৰ টু ডিংকাৰ বৰ ভাল কাম কৰিছে কিবা সহায় লাগিলে ক'ব আমি পুলিচবোৰতো আপোনালোকৰ সহায়ৰ কাৰণে আছো ধন্যবাদ পুলিচ আৰু চৰকাৰৰ সহযোগতে আমি আগুৱাই যাব লাগিব ঠিক কথা কৈছে বিশ্বাস কৰক মেডাম আপুনি ইয়ালৈ অহাৰ অলপ আগতে মই সিহঁতক তাকে বুজাই আছিলো ছাৰ আৰু কিয় অলপ আগতে মই তহঁতক কৈ থকা নাছিলো বোলো আমি হলো আইনৰ ৰক্ষীয়া এওঁলোকে কৰা ভাল কামবোৰৰ পিছে পিছে আমি ধন্যবাদ মই গৈ থাকোঁ ৰবি পিছে তোৰ গিৰিয়েৰে মদ এৰিলে নে নাই তাৰমানে আপোনাৰ গিৰিয়েক একো নাই এইবিলাক চলিয়ে থাকে চবৰ ঘৰে আপুনি লাগি থাকক এইবিলাক হোমলি তাহাজ হোমলি কণ্ডিশ্যন এইবিলাকত এই সিদ্ধিৰাম পুলিচ নাই কিন্তু দেই এই মাধৱ কথাটো ভাবি চাবি মোৰ মানুহটো গেলামত আহি বুলি চবেই জানে মোৰ দৰে অশান্তি আৰু কাৰো নহওক বুলি আন্দোলনত নামি পৰিছে আন্দোলনত নামি পেলাই এতিয়া আমাৰ পেটত গামোচা মৰা অৱস্থা কৰিছে আৰু পুৰুষটো হয় এনে কথা কয় মাজে মাজে কওঁ বিজয়া মোৰ মূৰটো গৰম হৈ আহিছে আৰু গৰম নকৰিবি যা ইয়াৰ পৰা ধন্যবাদ আজি মই চব ধ্বংস কৰি পেলাম দুটা ফুল পুৰা মনত আছে মোৰ মই পাগল হৈ যাম ডেইলি এটা ফুল খোৱা মানুহটোৱে এতিয়া কোনোমতে জীৱটো ৰক্ষা কৰি আছো নাই সেনেকে নহব বদনক সুধিব লাগিব বদন পেটু ফালিব নালাগে এফালে পানী কামোৰা ঢালিবলৈ আনিছো নহয় সদায় বিচাৰে যে নেখাই যদি লৈ যাওঁ মোৰ মগজুটো খোলা কৰি পিনে সঁচা কথা কবি যি কম সঁচা কম মিছা বাদে একো নকওঁ ছাৰ কি হ'ল কি ছাৰ জানই নহয় মোৰ মূৰৰ গণ্ডগোল হলে অফিচৰ ফাইলত গণ্ডগোল মানে দেশত গণ্ডগোল আৰু তাৰ পাছত মই কথাটো অকণ এই মৰমেৰে বুজাই কওকচোন মৰমৰ চুমাত তোৰ নাকতি উঠৰাম মোৰ পটলকেইটা কি হ'ল সেইটো নাজানো ছাৰ জানে চবেই জানে মই যে পটলকেইটা ইয়াত দেখো চবেই জানে সেইটোৱেতো ছাৰ ভুল চবেই জনাকে থবই নালাগে নহয় তাক হয় নে বুজিয়ে গ'ল তাৰ মানে ঘৰত কোনো নথকাৰ গল্ডেন চান্স ভাগ আপুনিয়ে ল'লে ছাৰ চাবি দেখোন আপোনাৰ পেণ্টৰ এই সোঁফালৰ পকেটটোতে থাকে হয়তো তাৰ পাছত আকৌ মই বেলেগক কিয় সন্দেহ কৰিব লাগে ন ছাৰ মই নাই নিয়া তেনেহ'লে ডুপ্লিকেট কোনোবাই ডুপ্লিকেট চাবি ব্যৱহাৰ কৰিছে ছাৰ বাইদেৱে নেকি বুঢ়ী মায়ে দেখোন কালিৰে পৰা ঘৰতে নাই পঢ়িয়ে গ'ল ছাৰ ময়ো কিন্তু বাঘৰ আগতেল খোৱা দেই মিছা কথা বৰ বেয়া পাওঁ তোৰ যদি খাবলৈ ইমান মনে গৈছিল তই মোক নকলি কিয় বিলাতী লাগে চুলাই লাগে আনি দিলোহেঁতেন নহয় নকলি কিয় সোমাই আহক
ঐ ছাৰ মই নে তই আপুনি ছাৰ অ' নাহিব কোন সোমাই আহকচোন অ' ছাৰ আছে হাঁহিৰা আহিলি এই মাধৱক বাদ দি মোক মাতিলে যে মাধৱ আহোত হাঁহিৰা মিন তোক দেখিহে হাঁহিটো ওলাইছে অ' হাঁহিৰাম নহ'লে মই মানুহটো পাগল হৈ গৈছো এনেকৈনো আউট অফ মাৰ্কেট হ'ব লাগেনে কি ছাৰ সেইটো বোলো সুধিব লাগেনে অ' হাঁহিৰাম অকল তই হাঁহি থাকিলেই নহ'ব নহয় আমাৰ মুখতো হাঁহি বিৰিঙাব লাগিব ছাৰ তইতো জানই মই কিমান চিক্ৰেটলি সুৰাভাগ পান কৰোঁ মই যিমান চিক্ৰেটলি সুৰাভাগ পান কৰোঁ সিমান চিক্ৰেটলি মই বটল কেইবা বন্দী কৰি থওঁ মাধৱে জানে সঘনাই আহি থাকে যে আজি তয়ো জানিবি ইয়াতে মই সযতনে ৰাখিছিলো মোৰ সংগী সংগী মোৰ জীৱন সংগী অ' জীৱন সংগী মানে বাইদেউক আপুনি ইয়াত মাৰ মূৰতে মাৰ মই কৈছো অ' মাধৱে দিয়া সংগী জেগাত ধৰিছো হাঁহিৰা মোক মেলিলে আঞ্জিবা দেখিছো তাকেতো হলে কি হ'ব যি বা দুটা দিছিল তোক বুলিহে কৈছো দেই ইয়াতে অ' ইয়াত এতিয়া নাই তেজে দি দে নহ'ব এনেকে এইবাৰ কাৰ্টুন হিচাপত ৰাখিব লাগিব তই মাথো চাপ্লাই দি থাকিবি এই কাৰ্টুন মানে ছাৰ মোৰ আকৌ সেই গেলাহে চোলাই চুলাই ডেভেলপ কৰ মানুহ উন্নতিৰ জখলাত দুপৰ দুপে কিন্তু ছাৰ হ'ব সদ্যহতে মই চুলাই ভাগকে চলাই দিম এতিয়া চোলাইও আউট অফ মাৰ্কেট আউট অফ মাৰ্কেট মেইন মেটাৰ দেখোন তই নহয় মানে ছাৰ ময়ো সেই মোনাত মানে তই মনে মনে নহয় ছাৰ আপুনি ভবাটো নহয় নালাগে তেওঁক লাজহে পাব নেপাওঁ পাৰফেক্ট মত আহি লাজ নাই নহয় উলিয়া আপুনি ভবাটো নহয় তাৰ মানে 4 বেৰৰ মাজত পলিথিনৰ পেকেটত উলিয়া নহয় ছাৰ বেঙাটো উলিয়া থচোন থোলাটো উলিয়া বেঙাটো এইটো অকল জিকাই নহয় ইয়াৰ কাকিয়ল পটল লেচেৰা শহু দেউতা ঘৰলৈ গৈছে বাৰীতে কৈছে যিয়ে কম হ'বতে দি পঠালে তাকে লৈ আহোঁতে আপোনাৰ মেছেজটো হ'ব ৰাখিব নেকি